দেখিছেনে বাৰু বন্ধুসকল, আমাৰ ৰাস্তা এতিয়াও শুকুৱাই নাই আৰু কিমান দিন যে লাগিব ঠিক নাই দেই শুকাবলৈ। আজি এতিয়া ৩-৪ দিন হৈ গ'ল, এতিয়াও বহুত পানী মানে আছেই। প্ৰায় ৰাস্তাটো ওলোৱাই নাই, দেখিছেনে? এতিয়াও এই যোৱাৰ ৰাস্তাটো গৈ আছে, সেই ৰাস্তাটো ওলোৱাই নাই, মানে মানুহ যাব পৰা হোৱাই নাই ভালদৰে। আৰু চব ফালৰ পৰা ৰাস্তা বুৰি আছে আৰু অলপ অলপ ওলাইছে। এতিয়া মই যিটো ৰাস্তা ৰৈ আছোঁ সেইটো অকণমান পকা হয়, পকা ৰাস্তা। তো সেইটোত মানে শুকালে ৰাস্তাটো, সেইটোও ডুবি আছিলে, হ'লেও মানে মাজে মাজে ক'ৰবাত অকণমান পানী আছে। আপোনালোকক দেখাইছোঁ ৰ'ব দেই। এতিয়া মানে দাদাকেইজন মানে আমাৰ ইয়াতে ৰিলিফ দিবৰ কাৰণে আহিছিলে, মই আপোনালোকক সেয়া দেখাইছোঁ। এই দেখিছেনে পানী এতিয়াও বহুত বেছি আছে, এইফালে দেখাইছোঁ। এয়া চাওক, দাদাকেইজন মানে তিয়কৰ পৰা চেলেংহাটৰ পৰা আহিছিলে আমাৰ ইয়াতে ৰিলিফ দিবৰ কাৰণে। মানে আমি যিসকল মানুহে খুব কমকৈ ৰিলিফ পাইছে তেওঁলোককহে মানে দিবলৈ কাৰণে তেওঁলোকক দেখাই দিছিলোঁ, মানে দুইটা পাৰতে, মানে আমাৰ গাঁওখনৰ দুই পাৰে যিসকল মানুহে বহুত কম মানে ৰিলিফ পাইছে তেওঁলোকক মানে দিবৰ কাৰণে আমি তেওঁলোকক লৈ আহিছিলোঁ এটা ছাইডত, আৰু ইটো ছাইডলৈও আমি লৈ গৈছিলোঁ। আপোনালোকক দেখাম, দুইটা ভিডিঅ' আপোনালোকে চাব আৰু দাদাহঁতক আশীৰ্বাদ কৰিব যাতে সদায় এনেদৰে মানে মানুহক সহায় কৰি যাব পাৰে, সকলোকে সহায় কৰি যাব পাৰে তেওঁলোকে। আৰু আপোনালোকেও যোনে যেনেকৈ পাৰে, যিসকল ভালদৰে আছে বা অকণমান ভাল অৱস্থাত আছে তেওঁলোকে বেলেগক সহায় কৰে, তেতিয়াহে ইজনে সিজনক সহায় কৰিলে মানে অকণমান বানত যি ক্ষতি হৈছে তাৰ পৰা অকণমান সকাহ পাব পৰা যাব। এতিয়া দাদাহঁতে দি আছে, ইয়াতে সকলোকে লাইন পাতিবলৈ দিছোঁ, তেতিয়া মানে চিজিল হ'লে অলপ ভাল, আৰু দাদাহঁতে দিও ভাল পায় অকণমান। এতিয়া আগলৈ আহিলোঁ, আগলৈ অহাৰ পিছত ইয়াত এতিয়া দাদাহঁতে আকৌ দিছে। ইয়াতে কাপোৰ চাপোৰ কিবা আনিছিলে, যাক যেনেকৈ মানে দৰকাৰ তেনেকৈ বিচাৰি ল'বৰ কাৰণে দিছে দাদাহঁতে। ইয়াত দেখিছে লাইন পাতি আছে মানুহবোৰ, এনেকৈ চিজিল হ'লে বহুত বেছি ভাল লাগে। আৰু বহুত মানে কি থপিয়া থপি কৰিলে বেয়া লাগে, তেওঁলোকেও ইমান দূৰৰ পৰা আহিছে, কষ্ট কৰি আনিছে, আমাৰ বাবেই আনিছে। তো সেইকাৰণে নিজেই যদি ভালকৈ মানে লয় বা ভালদৰে তেওঁলোকক ৰেচপঞ্চ কৰে তেতিয়া বহুত বেছি ভাল লাগে। এতিয়া দেখিছে আমাৰ এইফালৰ গাঁওখনতো এয়া দি আছে, সকলো লাইন পাতিছে ইয়াত। তো তেওঁলোকক আশীৰ্বাদ কৰিব দেই আপোনালোকৰ সকলোৱে, আৰু আপোনালোকে কমেণ্ট এটা কৰি জনাব যে আপোনালোকৰ ফালে বানপানী হৈছেনে আৰু কোন জেগাৰ পৰা আপোনালোকে মোৰ ভিডিঅ'টো চাই আছে। যদিহে ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ধন্যবাদ। কি এশৰ কাৰণে শিক্ষক হ'ব দিছে।